এটা প্ৰেমৰ পদ্য। বিয়াৰ পাছত ইমান দীঘলীয়াকৈ কেৱল আমি দুজন এনেদৰে প্ৰথম ঘৰত আছোঁ। ইমান দিনৰ মূৰত প্ৰথম একেলগে চাহ ভাত খাইছোঁ। লাগ বান্ধ নথকা কথা পাতিছোঁ। অৰ্থহীনভাৱে চাই আছোঁ টিভিৰ বা বাতৰি। তুমি পুৱা গধূলি শাকপাত বুটলি নিতৌ ন খাদ্যৰ জুতি দিছা। হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি মই হেন মানুহটোৱে তোমাক প্ৰশংসাৰে উপচাই পেলাইছোঁ। তোমাৰ চকুত ক্ৰমাৎ বাঢ়ি আহিছে সন্দেহৰ বীজ। আগেয়ে তুমি প্ৰায়ে কৈছিলা তোমাৰ ক'ব লগা বহু কথা আছে বহু আক্ষেপ। বহু কথা বহু আক্ষেপ দম বান্ধি এতিয়া চাগে পাহাৰ হ'ল। এইকেইদিন দুয়ো একেলগে আছোঁ দিনৰ দিনটো। এবাৰ গালি পাৰা মোক, এবাৰ খং কৰা মোক। পাহাৰত ঘটোৱা বিস্ফোৰণ নাই, তুমি একোৱে কোৱা নাই। সেয়ে মই শুনিবলৈ পোৱা নাই একো অভিযোগ, দেখা নাই তোমাৰ মুখত মান অভিমান। এনেকুৱা দিনত মাজে সময়ে খং কৰা ভাল, এনেকুৱা দিনত মাজে সময়ে অভিমান কৰা ভাল। ইমান নীৰৱতাত ডুবি থাকিলে কিবা এটা হ'ব। কিবা এটা হ'লে কোন কাৰ বাবে দৌৰি আহিব। এইকেইদিন দুয়ো মিলি আগে কেতিয়াও একেলগে বহি নভবা কথাবোৰ ভাবিব পাৰোঁ। যেনে ধৰা মাটি এডোখৰ কিনাৰ কথা, ঘৰ এখন বন্ধাৰ কথা, শাকনি বাৰী এখনৰ কথা, পুখুৰী এটাৰ কথা। এইকেইদিনত আমি আমাৰ নিজৰ বাবে ভাবিবলৈ কিছু সময় পাইছোঁ। আহা অলপ ভাবোঁ। যিহে দিনকাল হ'ল, মানুহৰ ভাবিবলৈও আজিকালি সময় নোহোৱা হ'ল। ঘৰ বন্ধাই কি হ'ব? পুখুৰী খন্দাই কি হ'ব? ইমান নিগেটিভকৈ ভাবিছা কিয়? একো নহয় বুলি জানো। সকলোবোৰ এদিন আনৰ হ'ব বুলিও জানো। তথাপি কিয় জানো মন গৈছে তোমাৰ বাবে অন্ততঃ কিবা এটা ভাবোঁ। ঠিক আছে দিয়া, একোৱেই নাভাবোঁ সেইবোৰ। মাত্ৰ এইকেইদিন অলপ খং কৰা, অলপ অভিমান কৰা। সেই খং আৰু অভিমানত অলপ অলপকৈ বাঢ়ি আহক আমাৰ প্ৰেমৰ পুখুৰী, প্ৰেমৰ শাকনি বাৰী আৰু প্ৰেমৰ চোতাল।